আজিৰ দিনটো আমাৰ কাৰণে বহুত চিন্তা কৰা আছিল। আজি আমি নলবাৰী কলেজ মেডিকেল হস্পিটেললৈ গৈছিলোঁ। মেডিকেলৰ ভিতৰত সোমাই খালে কাউণ্টাৰৰ ফালে গ'লোঁ, গৈ দেখিলোঁ যে কাউণ্টাৰ বন্ধ। কাষৰ মানুহ এজনে ক'লে যে কাউণ্টাৰ আজি বন্ধ থাকিব, কালিহে খুলিব। আমাক ইমাৰ্জেঞ্চিত যাব ক'লা। এতিয়া আমি ইমাৰ্জেঞ্চিৰ ফালে যাই আছোঁ। ইমাৰ্জেঞ্চি কাউণ্টাৰত গৈ আমি টিকেট এটা কাটিব দিলোঁ। টিকেট কাটি লৈ 4 নম্বৰ ফ্ল'ৰৰ ফালে গৈ আছোঁ। 4 নম্বৰ ফ্ল'ৰত আহি দেখিলোঁ যে কোনো ক'তো নাই, চাৰিওফালে নীৰৱ। ডক্টৰ ক'ত গ'ল? ইফালে মাইনী আৰু মই ৰখি আছোঁ আৰু যাবৰ বল নাই দে। ডক্টৰ বিচাৰি বহুত ভাগত ধৰি গৈছে, সেইকাৰণে আমাৰ ধুৰকে খেদাই দিছোঁ ডক্টৰ চাব। এতিয়া ৰখি আছোঁ গুণুক দেখাবৰ কাৰণে, কিবাকে দেখাব পালে আমি ৰক্ষা দিম। ফাৰ্ষ্টতে নাৰ্ছে চাই ল'লা ৰিপৰ্ট কেইটা। এতিয়া ক'লে কিবা হাৰ্টবিট চেক কৰিব, নৰ্মেল আছে নাই। হাৰ্টবিটটো চেক কৰি ক'লে যে নৰ্মেল আছে। এতিয়া বোলে ওজনটো জুখিব, ওজনটো জুখি চাই ক'লা যে ওজনটো অলপ কম আছে। ভোকো লাগিছিল আৰু বহুতো ভাগৰ লাগিছিল। গুণু ক'লা আম্মা কিবা খাওঁ যে বহুত ভোক লাগিছিল। তাৰপিছত আমি হোটেলত সোমালোঁ। সোমাই মেলি তাই ঘৰলৈ উভতি আহিলোঁ।